লংকা লামডিং ৰাষ্ট্ৰীয় ঘাইপথত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে দুৰ্ঘটনা। সদায় ঘাইপথৰ ঘটনাই বাতৰি শিৰোনামাত শীৰ্ষস্থান দখল কৰি আহিছে। আজি দুপৰীয়া ভাগত লংকা লামডিং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক দুৰ্ঘটনা। তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰখনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত বলেৰো পিকআপখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বলেৰো পিকআপখনৰ নম্বৰ হৈছে AS02BC9056। কথমপি ৰক্ষা পৰে গাড়ী চালকজন। কেনেকৈ হেৰি হ'ল? ইয়াৰ পৰা মই লামডিঙৰ পৰা আহি আছিলোঁ। এনেকুৱা ডাম্পাৰ এটা আহিছিলে, ইমান স্পীডত আছে। মই ব্ৰেক মাৰিছোঁ, তাৰ স্পীড চাই মই ব্ৰেক মাৰিছোঁ। মই ব্ৰেক মাৰাৰ পিছত সি এনেকৈ কৰি আছে। তাৰপিছত কি কৰিম যে এনেকৈ কৈছে, মই এইটো চাওক, তাৰ পৰা আহি এনেকৈ আহিলোঁ, সিটো ৰখোৱা নাই, এনেকৈ কাটি গৈছে গ'ল। তাৰপিছত আমাৰ গাড়ী ডিভাইডত লাগি ৰখাব পৰা নাই আৰু মই। তোমাৰ নামটো কি আছিলে? মোৰ নাম ৰাহুল লাগি। ক'ত গৈ আছিলা তুমি? নগাঁৱত। কি গাড়ী এখন? বলেৰো পিকআপ, মুৰ্গী টানা হয়। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ প্ৰতিবেদন NDA 24/7।